हेलो एवरीवन अस्सलाम वालेकुम লগতে নমস্কাৰ আপোনালোক মোৰ নতুন এটা দিনলৈ স্বাগতম জনালোঁ এতিয়া ৰেডি চেডি হৈ গৈ আছোঁ মেহতাজৰ স্কুলত আৰু ইফালে ইফতাৰী আয়োজন চলি আছে ইফালে আমি কেইটা ওলাই আহিছোঁ কেকা ঋতু সোনু হেতা যাব টাউন ফলমূল আনিবলৈ আৰু মই মেহতাজৰ স্কুলত নামি যাম আৰু স্কুলত নামি গেটত সোমাবলৈ লওঁতে ক'লে যে ষ্টুডেণ্টটো লাগিব তো ফোন কৰি দিয়ক তো মই মেহতাজক মাতি পঠিয়াইছোঁ আব্বাৰ লগত আৰু মই স্কুলৰ ওচৰৰ দোকানখনতে বহি আছোঁ কাৰণ ভিতৰত ষ্টুডেণ্ট নহ'লে অকলে ভাল নালাগে তো ভিতৰত সোমাই পেলাই বহিব কৈছিলে কিন্তু মই নবহিলোঁ আৰু সেয়া যিহেতু আহিবই তো মই বহুত সময় ৰখিবলগীয়া হ'ল সি চাহ তাহ খাই ৰেডি চেডি হৈ গা চা ধুই মেলি আহিছে তো এয়া আহি পাই গ'ল আব্বাই তাক লৈ আহিলে আব্বাই যিহেতু গা বেয়া হ'লেও লাহে লাহে আব্বাই লৈ আহিছে কাৰণ ঘৰত কোনো নাই তো মই এতিয়া মেহতাজক লৈ ভিতৰত সোমাম আৰু মেহতাজৰ আজি ৰিজাল্ট দিব লগতে ঘৰত আছে ইফতাৰ খানা তো ৰিজাল্ট হোৱা নাই আমাৰ ৰিজাল্ট নাই আছে মাজত কেনেকুৱা হ'ল কৈ দিয়া ভাল কি পালা চবতে এ ষ্টাৰ গোটেইকেইটা ন ভাল এতিয়া আমি ৰখি আছোঁ মুনকা আহি আছে যাওঁতে যেনেকৈ গৈছিলোঁ আহোঁতে এতিয়া মুনকাহঁত আহি আছে ত্ৰিবেণী পাইছে তাৰপিছত আমি যাম কেইটা অহা কথা আছিলে সি নাহিলে বিকিতাক পঠিয়াই দিলে তো বিকিতা যিহেতু আমাৰ ওচৰতে আছিলে তো এয়া আমি ঘৰ আহি পাই গ'লোঁ আৰু এইফালে ইফতাৰৰ আয়োজন চলি আছে বনাবলৈ ৰান্ধনিও আহি গ'ল এইফালে বনোৱা সিজোৱা পূৰা চলি আছে এইফালে মাংস ৰেডি হৈ আছে পোলাওটোৰ কাৰণে মানে আৰু মেহতা যেতিয়া মই দোকান আহিলোঁ মেহতা যাব লৈছে আৰমানক আনিবলৈ এতিয়া একদম আপোনালোকক লগ পাই আছোঁ পূৰা 3টা বাজি তেতিয়া ফল মূল যিহেতু আমি মানে ইফতাৰ কৰিবলৈ মানুহ আহিব তো তেনেকৈ এটা এটাকত দিবলৈ দিগদাৰ হ'ব চবেই ৰোজা ৰাখিছোঁ যিহেতু তো সেইকাৰণে এনেকৈ পেকিং কৰি টোপোলাই নিচিনা ফল মূলখিনি দি দিম বাকী পকৰি চকৰি ভাজাবুট চাজাবুট যি আছে এইবিলাক প্লেটে প্লেটে দিয়া হ'ব আৰু ইফালে নামাজ পঢ়িবলৈ কাৰণে মতা মানুহে নামাজ পঢ়িব ঘৰত যিসকলে পঢ়িব আৰু মছজিদ যিহেতু অকণমান দূৰ হয় এইফালে মাছৰুমে ৰেডি কৰিলে আৰু ইফালে মেহতাজতে পানী চানীবিলাক ৰেডি কৰি আছে মেহতাজো এতিয়া মানে হাতে কামে লাগিব পৰা হ'লগৈ আৰু অকণমান এতিয়া কম উৎপাত কৰে মানে কাম চাম কৰিবলৈ লগাই থ'লে কম উৎপাত কৰে এইটো পোৱালিৰ নিয়মেই চাবচোন কিবা যদি বেছিকৈ উৎপাত কৰে পোৱালিক কামত লগাই দিব অকণমান হেভি কাম এটাত লগাই দিলে মানে সিহঁতে সেইটোত মাথা মাৰি থাকিলে উৎপাতটো কমকৈ কৰে তো মই মেহতাজক সেইটো মানে ফ'ল' কৰোঁ আৰু ট্ৰিকটো এতিয়া এইফালে চব যোগাৰ হৈ গ'ল এতিয়া খালি মানুহ আহিলে হ'ল আজান দিলে হ'ল ইফতাৰী কৰিবলৈ হ'ল আমিও ৰেডি আজান দিবলৈ বৰ বেছি সময় নাই যিহেতু চব ৰেডি কৰি ৰাখিছে কাৰণ আমিও ইফতাৰ কৰিব লাগিব নামাজ পঢ়িব লাগিব তো এইফালে চব ৰেডি হৈ আছে নিজৰ কাৰণে আজান দিলে আৰু এইফালে আমিও বিছমিল্লাহ কৰি ইয়াতে নামাজটো পঢ়ি তাৰপাছত বাহিৰলৈ যাম বাহিৰত ভিতৰত এতিয়া আছে আৰু ইয়া এইফালে বাহিৰত ৰাইজক খুৱাই আছে আমি নামাজ পঢ়ি ওলাই আহিছোঁ বাকী ভিতৰত মাইকী মানুহ নামাজ পঢ়িয়ে আছে তো হৈ গ'ল যে মানুহ গ'ল চব বেছি ভিডিঅ' নকৰিলোঁ আৰু এইফালে আৰু বেটি দুজনীক চাফা কৰিবলৈ লগাই দিছোঁ ছোৱালী মানুহ যিহেতু অকণ অকণ কৰিবলৈ সিহঁতক মই এতিয়াৰ পৰাই দিওঁ অকণ অকণ নহয় মোৰ লগত থাকিলে খালি কামেই কৰি থাকিব লাগে যোন পোৱালীয়ে নহওক মই কাম কৰাই থাকোঁ আৰু এইফালে বেজাৰকে পূৰা মানুহ যোৱাৰ পাছত পূৰা মানে একদম ক্লিয়াৰ কৰি দিলে ৰাতিপুৱা খালি বস্তু টেণ্টৰ বস্তুখিনি লৈ গ'লে গোটেইকেইখন গাড়ী আজি ঘৰত আছে এইফালে আছে দুখন এইফালে এখনেই তাত আছে এতিয়া এইবিলাক কাম কাজ চলি আছে মানে এতিয়া আমাৰ ইফতাৰী ওলোৱা হৈ গ'ল এতিয়া সামৰা সামৰি চলি আছে যিবিলাক বেছি হৈছে মানে বেছিকৈ থাকি যায় আমাৰ বস্তু বনালে সদায় বেছিকৈ থাকি যায় আৰু এইবাৰ মাদ্ৰাছাবোৰ বন্ধ যিহেতু মাদ্ৰাছাত দিয়া হোৱা নাই এনেই মাদ্ৰাছাত দিয়া হয় আৰু এতিয়া মছজিদত দিছে 4টা মছজিদত দিছে ইফতাৰী তাৰ উপৰঞ্চি ঘৰত ইফতাৰী তাৰপাছত এতিয়া এইবিলাক সামৰা সুতৰা চলি আছে আৰু বাকী যিবিলাক আছে ঘৰৰখিনি দিব লাগিব অলপ অলপ তাৰপিছত ওচৰ পাজৰত অকণমান যিখিনি আছে সেইখিনি আকৌ এক্সট্ৰাকৈ বিলাই দিব লাগিব অহা নাই তো এতিয়া ভিডিঅ'টো শেষৰ ফালে চাই থাকক আৰু এইবিলাক আমাৰ এইবিলাক মানে এনেই থাকিব নিদিওঁ মানে মই পূৰা কামত সদায় থাকোঁ মই নকৰোঁ গৈ আছোঁ পেহী ঘৰ কাৰণ কি পেহী অহা নাই পূৰা আজি ৰিজাল্ট দিছিলে ৰিজাল্ট ভাল হ'ল কিন্তু দেৰি হ'ল কাৰণে পেহী নাহিলে সেইকাৰণে পেহী ঘৰত গৈ আছোঁ আমি পেহীক দিবলৈ অকণমান আৰু ইফতাৰী এতিয়া ইফতাৰী কৰা টাইম নাই বাৰু হ'লেও এইটো টাইমত দিবলৈ সম্ভৱ নহয় তো পেহীক দিবলৈ গৈ আছোঁ লগতে আকৌ বিকিদাও আজি আহিব পৰা নাছিলে ৰ'বা বিকিদাৰ ইলেকশ্যন ডিউটি আছিলে গাড়ী লৈ গৈছে তো এতিয়া বিকিদাহঁতৰ তাত যাম পেহী তাত জলটন এইটো মেটাচ এইকেইটা এতিয়া আমি গৈ আছোঁ আৰু কেকা যাব আমাৰ লগত তাৰমানে কেকাৰ লগত যাবলৈ মানুহ নাই সেইকাৰণে আমি কিজনী ওলাইছোঁ মেটাচ ক'ত গ'ল মেটাচ এইটো আমাৰ মেহতাজ চানৰূপ দি ওলাইছে এইটো চকতে ওলাইছে কিন্তু আমি বহুত সোনকালে এনেকৈ চানৰূপ থকা গাড়ীখন ল'ম ন কিয় আমি চানৰূপ থকা গাড়ীখন ল'ম নে চানৰূপ থকা গাড়ীখন আমি ল'ম ন এই স্কৰপিঅ' এখন ল'ম তাতো বহুত ডাঙৰ চানৰূপ থাকে আৰু তাত হেডলাইট কেইটা
একে ব্লু কালাৰ কৰি দিম আৰু ৰেঞ্জ ৰভাৰৰ হেডলাইট আৰু একে হেডলাইট কাৰণে ব্লু কৰি দিম আৰু ব্লেক কালাৰ গাড়ীখন হ'ব দিয়া বাগিন নহয় কোন কোন হয় হা এতিয়া আমি আহিছোঁ শুবলৈ তাৰপাছত তো আজি আকৌ ৰোজা ৰাখিব লাগিব তো আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰি বহুত বেছি ধন্যবাদ আৰু তাই নাৰাখে আজি আৰু এইটো আমাৰ বান্দৰ পোৱালিটো ওপৰত উঠি আছে কোচত তো এতিয়ালৈ পাবা এটা নতুন ব্লগত লগ পাই আছোঁ আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনো দবাই দিবা অঁ কমেণ্ট কৰি দিবা আজি বল ব্লগ ভাল লাগিল নে বেয়া লাগিল